হাই এভৰিৱান, নমস্কাৰ সকলোকে। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ জীৱনত যোনবিলাক ট্ৰমা হয় বা বেদনা দিয়া যোনবিলাক অভিজ্ঞতা, সেইবিলাকৰ পৰা আমি নিজকে কেনেকৈ হিল কৰোঁ, তাৰ ওপৰত মোৰ মনোভৱ আৰু মোৰ অনুৰোধ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মতামতখিনি কমেণ্টত জনাব প্লিজ। এনেকুৱা হ'ল, আজি ৰাতিপুৱা মই আমাৰ শিৱসাগৰৰ এগৰাকী জীয়ৰীয়ে গুৱাহাটীত নিজৰ প্ৰাণ ত্যাগ কৰিলে বুলি নিউজ এটা পালোঁ। আৰু তাৰ আগতো কিছুমান নিউজ পাই থাকোঁ। বৰ মনটো বেয়া লাগে এইবিলাক যেতিয়া নিউজ পাওঁ। এনে লাগে যে বহুত দুখত আছিল তেওঁলোক বা কিছুমান ইম্পালচিভ ইম'শ্যনৰ কাৰণে এনেকুৱা ষ্টেপ ল'লে ইত্যাদি বহুত কাৰণ হ'ব পাৰে। ভাবিলোঁ মই মোৰ যোনটো থেৰাপি বিষয়ে মই কৈছোঁ, যোনটো মই নিজে প্ৰেক্টিছ কৰোঁ, সেইটো বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে ভিডিঅ'টো বনালোঁ। কিন্তু তাৰ আগতে এষাৰ কথা কোৱা দৰকাৰ যে চব মানুহে নিজৰ লাইফত ষ্ট্ৰাগল কৰি আছে। কোনো মানুহে শান্তিত থকা নাই। মই যি ভাবোঁ, আমি একেটি ধুমুহাত আছোঁ। কোনোবাই নাও চলাই আছে, কোনোবাই জাহাজত আছে, কাৰোবাৰ ওচৰত ছাবমেৰিন আছে, কোনোবাই সৰু কিবা উপঙি থকা বস্তু এটা ধৰি পিনাই তাত আছে, কিছুমানে সাঁতুৰি আছে, কিছুমানে ডুবি আছে। জীৱন মানে সংগ্ৰাম, চবেই সংগ্ৰাম কৰি আছে। বলক এতিয়া থেৰাপিটোৰ কথা কওঁ। থেৰাপিটো হৈছে নাম ইণ্টাৰনেল ফেমিলি ছিষ্টেম। এইটো পঢ়িলে অলপ আইডিয়াটো হৈ যায়। ইয়াত মানে কি হয়, কৈছে যে আমাৰ যোনটো মন, আমাৰ যোনটো মানে ইণ্টাৰনেল ছিষ্টেম, এইটো এটা বস্তু নহয়, ইয়াত বহুতকেইটা পাৰ্টছ আছে। আৰু এই পাৰ্টবিলাক মিলি পিনে আমাৰ এটা ফেমিলি টাইপ ছিষ্টেম এটা আছে ভিতৰত। ইয়াৰ উদাহৰণস্বৰূপে ধৰক, আপোনাৰ অফিচত বা যিকোনো পৰিস্থিতিত আপোনাক কোনোবাই কিবা এটা ক'লে, আপোনাতকৈ হায়াৰ পজিশ্যনত থকা মানুহ, আপোনাৰ ফেমিলিত হ'ব পাৰে, আপোনাৰ চাকৰিত হ'ব পাৰে বা এনেই আপোনাৰ যোনটো ছ'চিয়েল ফেব্ৰিক হয়, তাত আপোনাতকৈ অলপ হায়াৰ থকা মানুহ, আপোনালোকৰ মানে পজিশ্যনটো ওপৰত থকা মানুহে কিবা এটা ক'লে আপোনাক বেয়াকৈ, আপোনাৰ মনটো বেয়া লাগিছে, খং উঠিছে, কিন্তু আপুনি একো নক'লে কাৰণ ধৰক আপোনাৰ ভদ্ৰতাটো আছে বা আপুনি সমাজৰ যোনটো সংস্থাপনটো জানে যে মই একো কৈও লাভ নাই বা মই নকওঁ একো। কিন্তু আপুনি যোনটো হাৰ্ট হ'ল, সেইটো ভিতৰত থাকি গ'ল ন আপোনাৰ, ঠিক আছে। আপোনাৰ বেলেগ এটা দিশে আপোনাক কৈছে যে একো নকবি, বাদ দে, সহ্য কৰি ল। সেইটো এটা পাৰ্ট হৈ গ'ল। আৰু এটা পাৰ্টে, যোনটো পাৰ্ট আপোনাৰ বেয়া লাগিছে, মন গৈছে মই কিবা কৈ দিওঁ নি তেখেতক, বা তেখেতক ৰখিব কওঁ নেকি আৰু নক'ব। এই দুটা পাৰ্ট তাতে কনফ্লিক্ট হৈ গ'ল। কিন্তু আল্টিমেটলি কি হয়, আপুনি সেই দুখখিনি নিজৰ মাজত দবাই ৰাখিলে। সেই দুখবিলাককে এক্সাইলছ বুলি কয়। এক্সাইল মানে অসমীয়াত কি, যাক আমি খেদি পঠাওঁ, যাক আমি আহিব নিদিওঁ। যেনেকৈ ৰামচন্দ্ৰক পঠিয়াই দিছিলে ন আপোনাৰ বনবাসলৈ, তেনেকুৱা ধৰণৰ এক্সাইল। কি হয়, এনেকুৱা কিছুমান বেদনা, দুখ দিয়া বেদনা আমাৰ মাজত আছেই। শৈশৱত হোৱা কিছুমান ঘটনা বা কিবা বহুত ডাঙৰ আমাৰ লছ হৈছে বা কিবা আমাৰ লগত মানে ইনজাষ্টিচ হৈছে, কোনোবাই আমাক অপব্যৱহাৰ কৰিছে, সেইবিলাক আমাৰ মাজত থাকি যায়। আৰু এইবিলাক মনোভাৱ এনেকুৱা, ইহঁতে নিজেই জানে যে অ'কে, আমাক ইমান গুৰুত্ব নিদিব। আমি ক'লেও ধৰক, আজিকালি ভদ্ৰতা সমাজ হয়, আপোনাৰ মানে ব্যৱহাৰে আপোনাৰ পৰিচয়, সেইবিলাক কথা থকাৰ কাৰণে কি হয়, এই যে যান্ত্ৰণাবিলাক আমাৰ মনৰ ভিতৰত সোমাই থাকে, দবাই দিওঁ আমি। আৰু এই যে মই ক'লোঁ, এই যোনখিনি ট্ৰমাখিনি কোনে দবাই ৰাখে, সেইখিনি হৈছে প্ৰটেক্টাৰ্ছ। প্ৰটেক্টাৰ্ছ আছে দুবিধ। প্ৰটেক্টাৰ্ছ মানে যোনে আপোনাক প্ৰটেক্ট কৰে, আপোনাৰ যাতে হাৰ্ম নহয়। আপোনাক কোনোবাই কিবা এটা বেয়াকৈ ক'লে,
আপুনি উল্টাই যদি বেয়াকৈ কয়, আপোনাতকৈ যিহেতু তেখেত হায়াৰ পজিশ্যনত আছে, আপোনাৰ ওপৰত একশ্যন ল'ব পাৰে। ঠিক আছে, ধৰক আপোনাৰ চাকৰি বছ হয়, আপোনাক চাকৰিৰ পৰা উলিয়াই দিব পাৰে। সেইটো ভয়ৰ কাৰণে এই প্ৰটেক্টাৰে আপোনাক প্ৰটেক্ট কৰিছে যে বাদ দে নকবি। চ' তাতে আমাৰ দুটা পাৰ্টৰ মাজত এটা কনফ্লিক্ট হৈ আছে আৰু যোনটো পাৰ্টে আপোনাৰ দুখ লগা পাৰ্টটো গমেই পায়, মইতো ডুবিয়ে থাকিব লাগিব। চ' যোনকেইটা পাৰ্টে এইখিনি কণ্ট্ৰল কৰে সেইখিনিক মেনেজাৰ্ছ বুলি কয়, যে নকৰিবি। অ'কে, এটা ৰেপুটেশ্যন আছে ইউ হেভ এ ৰেপুটেশ্যন টু কিপ বুলি কয়। সেই ৰেপুটেশ্যনটো মেইনটেইন কৰিবৰ কাৰণে একো নকবি, সেই বেয়া পোৱা বস্তুটো দবাই ৰাখ। চ' আমি সেইটো যিকোনো উপায় কৰিব পাৰোঁ। আমি কেতিয়াবা ধ্যান কৰোঁ, কিছুমান ফিলচফি কথা ভাবোঁ বা সহ্য কৰি লওঁ। কিন্তু কেতিয়াবা এইবিলাক দুখ বেদনা ইমান বেছি হৈ যায়, আমাৰ এই মেনেজাৰ্ছবিলাকে কাম নকৰে। আৰু ফিলচফি কথা কওক, আৰু আমি সহ্য কৰিব নোৱাৰোঁ, আৰু আমি ধ্যান কৰোঁ, আৰু ভগৱানৰ নাম লওঁ। কিছুমান যান্ত্ৰণাবিলাক ইমান বেছি হৈ যায় কেতিয়াবা, আৰু তেতিয়া কি হয়, আমি ফায়াৰ ফাইটাৰ্ছবিলাক আহি যায়। আমাৰ মানে মনৰ মাজত এখন জুই লাগে, আৰু জুই লাগিলেতো একো কৰিব নোৱাৰে, আপুনি জুইটো নুমাবই লাগিব, নহ'লে চব জ্বলাই পেলায়। চ' এইখিনিক ফায়াৰ ফাইটাৰ্ছ বুলি কয়। ফায়াৰ ফাইটাৰ্ছবিলাক বহুত হ'ব পাৰে। কোনোবাই ড্ৰিংকছ কৰিব পাৰে, কোনোবাই খুব বস্তু খালে ভাল লাগে বুলি বহুত বস্তু খাই দিলে, কোনোবাই ধৰক খৰচ কৰিলে, জোখতকৈ বেছি খৰচ কৰিলে, বস্তু কিনিলে। শ্বপিঙত বহুতে থেৰাপি বুলি কয় বহুত বস্তু কিনি লয়। আৰু কিছুমানে ধৰক নিজকে কাট অফ কৰি লয়, নাই কাৰো লগত নেপাতো, মোৰ পৃথিৱীখন ভাল নালাগে, মই অকলে থাকিম এইবিলাক মনোভাৱ, ইণ্ট্ৰভাৰ্ট বুলি যোনটো আমি কওঁ। আৰু কেতিয়াবা বহুত বেছি হ'লে আমি এক্সট্ৰিম ষ্টেপটো লওঁ, আমি হাত উঠাই দিওঁ, নোৱাৰোঁ আৰু জীৱনটোত। মানে ইয়াত এছৰ পৰা কি শব্দ হৈছে আপোনালোকে গম পাইছে। চ' বহুতে নিজৰ জীৱনটো ত্যাগ কৰি লয়। এই গোটেইখিনি বস্তু হৈছে ফায়াৰ ফাইটাৰ্ছ। ফায়াৰ ফাইটাৰ্ছখিনি আউট অফ কণ্ট্ৰল হৈ যায়, কাৰণ তাৰ কামেই হৈছে জুইখিনি নুমুৱা। এই যান্ত্ৰণাবিলাক ইমান বেছি হৈ যায় কেতিয়াবা। চ' আমি দবাই যে ৰাখোঁ। এতিয়া এইকেইটা পাৰ্ট হৈ গ'ল, ইয়াত আৰু এটা পাৰ্ট আছে, যোনটো মেইন পাৰ্ট, সেইটো হৈছে ছেল্ফ লিডাৰশ্বিপ। সেইটো আপোনাৰ মাজতে আছে, যোনটো আপুনি মানে মই বুলি যোনটো কওঁ, মোৰ আণ্ডাৰত, মোৰ গোটেই ছিষ্টেমখিনি মোৰ আণ্ডাৰত। ইয়াত এটা মানে আমাৰ এটা ইনাৰ লাইট, আমাৰ যোনটো জ্যোতি আছে আমাৰ ভিতৰত যোনটো গহীনতা আছে, বা আমি যোনটো প্ৰকৃততে আমি, এইটো হৈছে লিডাৰশ্বিপ, ছেল্ফ লিডাৰশ্বিপ। আৰু আমাৰ এই ফেমিলি ছিষ্টেমৰ মেইন ইণ্টাৰনেল ফেমিলি ছিষ্টেম যোনটো থেৰাপি হয়, ইয়াৰ মেইন পাৰপজটো হৈছে আপোনাৰ এই ছেল্ফ লিডাৰ যোনটো আপোনাৰ ভিতৰত আছে, সি কণ্ট্ৰল কৰাটো। গতিকে এইটো কৰাটো খুব দৰকাৰ। এই কি হয়, ফায়াৰ ফাইটাৰ্ছখিনিক একেবাৰে নাইকৰা কৰি পেলাই, আৰু গোটেই এই এক্সাইল আৰু প্ৰটেক্টৰ মাজত এটা ধুনীয়া মধুৰ সম্পৰ্ক আনে, যাৰ কাৰণে আপোনাৰ ধুনীয়া জীৱন এটা হয়। এইবিলাক বেয়া থটছ কেতিয়াও আপোনাৰ মনলৈ নাহে। চ' ইয়াতে এটা সৰু এক্সাৰচাইজ যদি কথা এটা ভাবোঁ, ধৰক আপোনাৰ যোনখিনি বস্তু আপোনাক ডিষ্টাৰ্ব কৰি আছে, এতিয়া আপুনি য'ৰ পৰাই ভিডিঅ'টো চাই আছে, আপুনি পজ কৰি পিনাই বা মোৰ কথাখিনি শুনক, আপুনি যিকোনো এটা থটছৰ কথা ভাবক, যোনটো আপোনাক ডিষ্টাৰ্ব কৰি আছে এতিয়া, যিকোনো এটা কথা হ'ব পাৰে। আৰু সেই কথাটোৰ লগত আপুনি নিজে কথা পাতক, যে কি সেই যোনটো বস্তু আপোনাক ডিষ্টাৰ্ব কৰি আছে, কি ক'ব বিচাৰিছে আপোনাক। তাক আঁকোৱালি লওক, ইউ একচেপ্ট ইট, যে আপোনাৰ মাজত সেই পাৰ্টটো আছে, আৰু সেই পাৰ্টটোক আপুনি একচেপ্ট কৰক। যেতিয়া সেই পাৰ্টটোক একচেপ্ট কৰিব, তাৰ কথাখিনি শুনিব, তাৰপিছত আপুনি তাক যদি থেংক ইউ কয়, যে ঠিক আছে তুমি মোক কথাখিনি ক'লা, এজ এ লিডাৰ আই উইল ডু ছামথিং এবাউট ইট। তেতিয়া সেই যে এক্সাইল, যে দুখ বেদনাখিনিও এটা শান্তি পায়, সিহঁতিও আপোনাক কোঅপাৰেট কৰিব, যে অ'কে, এইটো প্ৰচেছ কৰিলে এই প্ৰব্লেমটো ছ'ল্ভ হ'ব। আপুনি নিজে ভাবকচোন, আপোনাৰ কিমান এটা ধুনীয়া ফিলিং আহে। এইটো ইনষ্টেণ্টেনিয়াছ এটা এক্সাৰচাইজৰ কথা ক'লোঁ মই। চ' এই বস্তুটোৱে মই আপোনালোকক ক'ব বিচাৰিছিলোঁ, এই যোনটো থেৰাপি হয়, যোনখিনি বস্তু আপোনাৰ মাজত দাবী আছে, তেওঁলোকক আৰু দবাই নাৰাখি পিনে তেওঁলোকৰ লগত কথা পাতক।
আপোনালোকৰ নিজৰ এটা পাৰ্ট বুলি ভাবক, সোধক যে কি ক'ব বিচাৰিছে, আৰু সেইমতে আপুনি তেওঁলোকৰ কথা মতে আপুনি এজ এ লিডাৰ আপুনি পৰিচালনা কৰক, মেজাৰ্ছখিনি আনক, ঠিক আছে, আমি এইটো ছল্ভ কৰোঁ। তেতিয়া কি হয়, আপোনালোকৰ এই ছিষ্টেমখিনিৰ মাজত এটা মধুৰ সম্পৰ্ক হৈ যায়। কেতিয়াবা ফায়াৰ ফাইটাৰো দৰকাৰ হয়। কেতিয়াবা এনেকুৱা এটা ছিটুৱেশ্যন হয় কি এক্সাইলটোৱে ভাবে যে অ'কে উপায় নাই, ইয়াত আমি ফায়াৰ ফাইটিঙে কৰিব লাগিব, সৰু সুৰা নিজৰ জীৱনটো হাৰ্ম নকৰা, নিজৰ শৰীৰটো হাৰ্ম নকৰা। গান শুনি ভাল পায়, সেইটো সময়ত গান শুনিছে আপুনি মনটো বেয়া লগা সময়ত, সেইটো এটা স্মল স্কেল ফায়াৰ ফাইটিঙে হয় গান শুনাটো। চ' এই কি হয়, এই ৰিলেশ্যনশ্বিপটো ভাল হৈ থাকে তিনিটাৰ মাজত, তেতিয়া আপুনি প্ৰকৃততে আপুনি এজন আগুৱাই যাবলৈ এটা ধুনীয়া অনুপ্ৰেৰণা পায়। চ' সেইখিনিয়ে ক'ব লাগিছিলে। মই নাজানো মই কিমান ভালকৈ ক'ব পাৰিছোঁ, বাট মোৰ কাৰণে এই ইণ্টাৰনেল ফেমিলি ছিষ্টেমটো বহুত হেল্পফুল হয়, আৰু আপুনি ইণ্টাৰনেটত চাব আৰু ভিডিঅ'ছ পাব ইয়াৰ ওপৰত। চ' মই এইটো কথা আপোনালোকে জনাটো বিচাৰোঁ। থেংক ইউ। আৰু কিবা যদি ভুল হৈছে মোক ক্ষমা কৰিব। মোৰ মনটো বেয়া লাগি আছিলে কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু কোনোবাই যদি একচুৱেলি আপোনাৰ ওচৰত খুব দুখ কৰি থাকে, মন চন বেয়া লাগি থাকে, তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ চোৱাৰ কাৰণে। চবৰে সুখী থাকক চব, আৰু আপোনালোকে কমেণ্ট কৰিব, জনাব। থেংক ইউ ফৰ ৱাচিং।